কৰি মেলি চব শেষেই হ'ল এতিয়া পাহৰিছিলোঁ ভিডিঅ' কৰিব লাগে এইটো কি আছিলে আমাৰ গ্লুমেনৰ গা ভাল ইয়ে দিব পাপাই এতিয়া ওচৰৰ ল'ৰাখিনি ওচৰত দেখাইছোঁ ঐ পাই যাবি গা ভাল নাই বুলি নাপাবি পূজা খাব আহিছে ঘৰত পাপা পূজা কৰি গ'লে তেললৈ গৈছে তাত পূজা কৰিবগৈ আৰু এইপিনে ল'ৰা ছোৱালী আহিছে আমাৰ ঘৰলৈও মাতি দিব লাগিব এইখিনি দি দিমগৈ মিঠাই কাগজত দি দিয়া তই ৰখিছ যে বগ পানে তাত গোল কৰিয়ে দিলি যে দেখাব নিদি কেমেৰামেন ফ'কাছ কৰোঁ যদি খাই ফটো মাৰো বুলি ক'লে ধুনীয়া লাগিছে চোলা দুপা বগা লাগিছে নহ'লে ইমান নালাগে একো ঘঁহা নাই গাইছ মই আমিতো একো ঘঁহা নাই ফটো মাৰি ইনষ্টাগ্ৰামত ফ'ল' কৰিব মোৰ নামটো গগৈ জ্যোতিষা আছে নি জ্যোতিষা গগৈ দেখা দিওঁ আমি ৰিকটো ইয়াত আমি চানা বিকিম দুদিনমানৰ পিছত ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত চানা বিকিম লগতে হেৰি বিকিম হেৰি আৰু মানে ঘপককৈ ওলালে অঁ আজি পিজুছে বোলে গাড়ী কিনা পাৰ্টি খুৱাব গাহৰি 4 কেজি তাকে আৰু খাবলৈ আহিছোঁ লাজতে মানে ঘূৰি দিলে গাহৰি খাই খাই ফুলি গৈছে দেখিছেনে পলাত এই ফটো মাছ মাৰি পক কেনে অনুভৱ কেনেকুৱা তোমাৰ কোৱা ফটো মাৰিব আহি ফটো মাৰি দি তোৱে অনুভৱ এই ফটোখন ধুনীয়াকৈ এডিট কৰি দিবা তাৰপিছত অনুভৱ এই মানে তোমাৰ অনুভৱ কোৱা শ্বাহৰুখ খান কি ক'ম মোৰ সস্তাৱালা মুডটো বেয়া গাইছ বেলেগ এতিয়া জেগা বিচাৰেগৈ বোলে য'ত ফটো মাৰিব দিনাই দেখাব সেইটো জেগা যদি ভাল লাগে লোকেল মানুহ অলপ জানিনে আমি ক'ত ৰ স্কুটি চলাই এতিয়া মই ভিডিঅ' কৰি যাব লাগিব ন ভাই বুজি পাবা অকণমান মালিকে যাওঁতে চলাব আমি খোজকাঢ়ি গৈ থাকিম তই ইয়াৰ অকলে বাহা নাই স্কুটি নচলায় এনেই আকৌ ঘৰৰ পৰা স্কুটি চলাই আহিব পাৰে আমাক লগ পোৱাৰ লগে লগে তাৰ ভৰিটো কমজোৰ হৈ যায় বোলে আমাক লগ পোৱাৰ লগে লগে স্কুটি চলাব নোৱাৰে ঘৰৰ পৰা ধুনীয়াকৈ চলাই আহিব মোৰ সঁচাকে মোৰ কথা কম আমাৰ চাইডৰ পৰা দিগদাৰে হৈ আছে ৰন্ধন গাইছ কিনো ৰন্ধন ওলালে অকলে ৰন্ধন কৰি আছে গাইছ মই চলাইছো অৱশেষত স্কুটি এইকেইটাই চলাব নোৱাৰে ভালকে চলা দেই পেলালে এইটো চা এতিয়া হ'লহেঁতেন নহয় ঘৰত টেষ্ট খোৱাটো কি খোৱা টেষ্ট খোৱা নাই দেখা নেকি তই ভাবি কত অকলে থকা হ'লে বেলেগ কথা আমি লগত আছো মোৰ ওপৰত বিশ্বাস নকৰিবা বুলি মই আগতে কৈ থৈছিলোঁ বিশ্বাস হোৱা নাই বাৰু সেইকাৰণে ভয়ে ভিডিঅ'টো সেইকাৰণে কৈছোঁ যদি পৰো প্ৰুফ থাকিব তই চলাইছিলি বুলি কোনফালে যাওঁ তিমনা তিমনা নাই কোন থাকিব দুটা কেৰাহী দুপেনো দুটা গাহৰি দুপেন দুটা গাহৰি পক ফাইনেলটো দেখাবি মোক কেৰাহীটো গৰমেই হোৱা নাই ভালকে মানে তেল দিলে এই মানে গাহৰি বাই তেল উলিয়াইছে
লখিমী বহি এজনী তেল খাবই নেকি চবৰ নিচিনা কৰি দিছা দেই এইখিনি হ'ব ড্ৰাই ফ্ৰাই চাই দে মই হেৰি কৰি যাব এইফালে হ'ব তই নিমখ ফাৰ্ষ্ট দিয় নেকি চাউণ্ডটো ভাল আহিছে দেই পানী পইচা দি উপায় নাই আৰু নেকি এইখিনি হয় চাগে দেই লোভৰ পানী পৰিছেনে নমোৱা এতিয়া খাই লওঁ টেষ্ট কৰি লওঁ নেকি মাছৰ মাথা লগত বেগেনা এইফালে দাইল কচু ঔটেঙা কচু ভাত হৈ গ'ল আৰু এইকেইটা হৈ গ'লে ভাতটো পাৰিম আৰু লাহেকৈ গাইছ আমাৰ এতিয়া বনাই হৈ গ'ল মানে মই যোগান মন্ত্ৰী আৰু এখেতে বনালে আৰু এখেতে এতিয়া আমি অকণমান ৰেষ্ট লৈ ভাত খাওঁ ন এইটো ইয়াত থাকিবই আৰু এইটো মেইন এইটো মেইন বোলে এইটো মেইন চব ফটো দিব কৈছোঁ একদম ৰখি থাকিব লাগে বুলি নাজানে দেই দবাই দিছোঁ আৰু ভাত খাই দিলোঁ এই তহঁতি যে তহঁতি দুজনীয়ে ধাবা এখন খোল ঐ খুলিম ধাবা এখন খোল 50 টকা ইমান সস্তাত দিবি নেকি 100 টকাত মজা বিক্ৰী হ'ব কৈছোঁ নহয় আমাৰ কেচিয়াৰ থাকিব বিজনেছ চাজৰিকা সেইপিনে যায়গৈ বোলে ধোকা দি দিলে ধোকা মিল গয়া हमको আৰু বটৰটো টিংটো ভাল লাগিছে দিয়ক বাই বাই আজিলৈ সমাপ্ত আহি সমাপ্ত কৰিম এতিয়া নকওঁ আৰু ৰাস্তা খোজকাঢ়িব যাওঁ এতিয়া হজম কৰিবলৈ পটককৈ ইমান জোৰ বৰষুণ দিলে তিতিতকৈ গ'লগৈ থাক বুলি কৈছোঁ নাথাকিলে আৰু কি কওঁ ন হেল্ল' গাইছ এতিয়া আমি শুবলৈ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ ভাল লাগিলে লাইক এতিয়া সময়টো চাওঁ আপোনালোকে কিমান হৈছে সময় এই তোৰতো নেদেখাবি তোৰতো মোৰতো দেখাইছোঁ 11:33 ৰ'ব এইটো মোৰতো বুজিয়ে নাপায় 11:35 হ'ল এতিয়া আমি দিনাটো একদম হাত ধুই আছিলোঁ পটককৈ বৰষুণ দিলে ন দিনা তিতিয়ে গ'ল ককাইকে নিব আহিলে এতিয়া আমি শুই যাম মানে কি আৰু এতিয়া দুপৰীয়া ধৰিলে শুওঁ আৰু নহ'লে নোহোঁ আৰু এতিয়া লাইক কমেণ্টটো এনেকৈ দেখাব কয় নহয় মোক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰটো এনেকৈ দেখাব কয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই আশীৰ্বাদ কৰিব ধন্যবাদ তই মাৰনে মই মাৰোঁগৈ তই মাৰ মই মাৰি থাক এইটো চাইডে বেছি ভাল কোনটো চাইডে দিয়ক আকৌ লগ পাই আছোঁ আমি আমাৰ বহুত ব্যস্ততা চলি আছে তথাপিও আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনালোঁ সৰুকৈ হ'লেও তাকে চেষ্টা কৰিছোঁ আমি এইবাৰ বাগানৰ মাজত Woke up late, missed the morning glaze.